সকলোকে নমস্কাৰ জনাই আজি হিৰাজ এডুপ্লেস ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি খাই থকা কেইবিধমান শাক পাচলিৰ নাম ইয়াতে আপোনালোকৰ আগত লিখিত ৰূপত দিবলৈ যত্ন কৰিছোঁ। ইয়াতে আমি শাক বুলি ক'লে কোনবিলাক আৰু পাচলি বুলি ক'লে কোনবিলাক আমাৰ প্ৰায় খেলিমেলি লাগে। তো এই খেলিমেলি দূৰ কৰাৰ নিমিত্তে আপোনালোকৰ মাজলৈ ইয়াতে 22 বিধ পাচলিৰ নাম আৰু বহুতো আছে, কিন্তু মই 22 বিধ ইয়াতে পাচলিৰ নাম লিখিত ৰূপত আপোনালোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিছোঁ আৰু লগতে 22 বিধ শাকৰ নাম ইয়াতে আপোনালোকৰ মাজত ইয়াতে লিখিত ৰূপত দিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াতে প্ৰথমতে মই দিছোঁ চোৱা কেইবিধমান পাচলিৰ নাম, অৰ্থাৎ ইয়াতে 22 বিধ পাচলিৰ নাম দিয়া আছে। মই একাদিক্ৰমে পঢ়ি দিছোঁ। জাতিলাও এই পাচলিৰ ভিতৰত পৰে, কুন্দুলি, পটল, বিলাহী, জিকা, কেৰেলা অৰ্থাৎ তিতা কেৰেলা, যেনেকৈ জেঙত লাগিলে জেং কেৰেলা হয়, তো কেৰেলা, তিয়ঁহ, ভাত কেৰেলা, ভেন্দি, ধুন্দুলি, ৰঙালাও, বেঙেনা, ওলকবি, স্কোৱাছ, পানী কোমোৰা অৰ্থাৎ পানীলাও বুলি কয় কিছুমানে, ভোল, চটপটি, দাংবটি, উৰহি, বিন, ফুলকবি আৰু একেবাৰে শেষত হৈছে ছজিনা। তো ইয়াৰে 22 বিধ হৈছে আপোনালোকৰ পাচলিৰ নাম। আৰু ইয়াৰ পিছত আছে চাওক শাকৰ নাম, কেইবিধমান শাকৰ নাম। লাই, লফা, পালেং, ব্ৰাহ্মী, চুকা শাক, খুতৰা বা খুতুৰা বুলি কয়, মালভোগ বনবা শাক দুইবিধে ধৰা হয়, মধুসোলেং, ঢেকীয়া শাক, হাতী খুতুৰা বা হাতী খুতৰা, বন জালুক, পিৰালি পালেং, দ্ৰোণ বন বা দ্ৰোণ শাক, জিলমিল শাক, নলটেঙা শাক, পুৰৈ, কলমৌ, চেংমৰা, মৰিচা, মাটিকাদুৰি, মৰা শাক বা মিঠা শাক বুলি কোৱা হয়, আৰু শেষত এই নাম দিছোঁ এইটো মেথি শাক। তো আজি এই ভিডিঅ'টোত আপোনালোকে কেইবিধমান পাচলি আৰু পাচলি ইয়াতে নাম সৈতে আপোনালোকে পালে, আৰু এইফালে তলত এয়া চাওক শাকৰ নাম ইয়াতে পালে। ইয়াতে শাক আৰু পাচলি দুয়ো ভাগ ভাগকৈ ইয়াতে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি আন কাৰোবাৰ বাবে প্ৰয়োজনীয় বুলি ভাবে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।